বিশ্বৰ চৌদিশে এতিয়া ভয়াৱহ কৰোণাই সৃষ্টি কৰা মৃত্যুৰ কিৰিলি। কৰোণাৰ ত্ৰাসৰ পৰা মুক্ত হৈ থকাৰ একমাত্ৰ উপায় সাৱধানতা তথা সামাজিক দূৰত্ব বজাই ৰখা। আৰু ইয়াৰ বাবেই চৰকাৰে ঘোষণা কৰিছে সমগ্ৰ ৰাষ্ট্ৰজুৰি 21 দিনীয়া লকডাউনৰ। কিন্তু আজি দ্বিতীয় দিনা চৰকাৰে কৰোণা সংক্ৰমণ ৰোধৰ বাবে যিমানেই ব্যৱস্থা হাতত লওক লাগে, এচাম দায়িত্বজ্ঞানহীন নাগৰিকে মূৰ্খৰ দৰে সংঘটিত কৰা কৰ্মকাণ্ড দেখি চকু কপালত উঠিছে সকলোৰে। লকডাউনৰ সময়ছোৱাত বিনা কাৰণে ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা আৰোপ কৰা হৈছে যদিও ধেমাজি নগৰৰ এইসকল নাগৰিকৰ বাবে যেন হু কেয়াৰ্ছ লকডাউন। লকডাউনৰ সময়ছোৱাত যেন সান্ধ্য ভ্ৰমণৰ বাবেহে ওলাইছিলে এইসকল লোক। চূড়ান্ত দায়িত্বজ্ঞানহীন এইসকল লোকক যেন একমাত্ৰ বুজাব পাৰিব পুলিচৰ লাঠিৰ কোবেৰেহে। আৰু অৱশেষত সেয়াই কৰিবলৈ বাধ্য হ'ল আৰক্ষী প্ৰশাসন। লকডাউনৰ সময়ছোৱাত এনেদৰে সান্ধ্য ভ্ৰমণলৈ ওলাই আহি আৰক্ষীৰ লাঠিৰ কোবৰ সোৱাদ পালে এইসকল লোকে। ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ভইচ অসম।